বিহু লৈ আৰু মাজত মাত্ৰ 3টা দিন, কিন্তু বিহু কিবা ভালদৰে গাত লগাই নাই। মানে আমাৰ ঘৰৰ ওচৰত গাঁৱৰ পদূলি, খেতিপথাৰ এইবিলাকৰ পৰিৱেশ নাই, সেইটোৱে তাৰ মেইন কাৰণ। কিন্তু আমাৰ ঘৰৰ ওচৰত কাশীমিত্ৰ নামৰ সুন্দৰ পুখুৰী এটা আছে আৰু তাৰে কাষত হৰিসভা মন্দিৰটো আছে। আৰু এইটো হ'ল কুণালৰ ভাইটি, ইয়াক আমি ছোট বাল্যা বুলি মাতো। ইয়াক আৰু এনেই ধেমালি কৰিলে আৰু শুই যোৱাৰ এক্টিং কৰে এটা। আৰু তাৰপিছত মই তাইক ল'ব আহিলোঁ বজাৰ যাম, আৰু প্ৰথমতে বাইকখনক পেট ভৰাই দিলোঁ, আৰু এইখন হ'ল আমাৰ ঢাকলা ভাইৰ বাইক। আৰু তাৰপিছত তাই আৰু মই কথা পাতি গৈ আছোঁ, আৰু বৰ্তমান আমি যাম আমাৰ গোৱালপাৰাৰ ভালুকডুবিত হাট বজাৰত। আৰু হাট বজাৰখন সোমাই দেখিলোঁ বিভিন্ন ধৰণৰ বস্তু, কিন্তু প্ৰথমতে আমি আমাৰ দৰকাৰী বস্তুখিনি ল'ম বুলিহে থিৰাং কৰিলোঁ। আৰু বৰ্তমান আমি দুজনে মেখেলা চাদৰৰ দোকান বিচাৰিহে ফুৰি আছোঁ। আৰু ফাইনেলি তাই নিজৰ কাৰণে এইখন চিলেক্ট কৰিলে, আৰু এইখন ধুনীয়াও লাগিছে কালাৰটো। আৰু ময়ো মাৰ কাৰণে এইখন বাছি ল'লোঁ বিহুৰ উপহাৰ হিচাপে। আৰু তাৰ পাছত মই ইয়াৰ পৰা ভাইটিৰ কাৰণে এটা টি-চাৰ্ট লৈ ল'লোঁ। আৰু আমাৰ গোটেইখিনি বজাৰ কৰা হৈ গ'ল, এতিয়া আমি বজাৰৰ পৰা ওলাই আছোঁ। আৰু আগন্তীয়াকৈ সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মোৰ এই ইউটিউব জাৰ্নিটোৰ ভিতৰত প্ৰথমবাৰৰ বাবে তাই আৰু মই একেলগে ভিডিঅ' এটা বনালোঁ। তো আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে। তো আজিলৈ ইমানেই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।